এতে বড় কষ্ট মস্ত কিবাকে উঠো আজিৰ পৰা বিয়াৰ নতুন এটা সিৰিজ ষ্টাৰ্ট হৈ গ'ল সুমিতাবাৰ বিয়াত আপোনালোকক A to Z দেখুৱাইছোঁ আৰু ৰাস্তা ঘাটে মোক লগ পালে মানুহবিলাকে কয় যে বিয়াৰ ভিডিঅ' আৰু আছে নেকি এইবাৰ হৈছে আমাৰ দলিবাৰ বিয়া মানে মোৰ জেঠাৰ ছোৱালীৰ বিয়া নিজৰে ঘৰৰ বিয়া মই সেইখন বিয়াত আশে তুলিম বন্ধু বান্ধৱী গ'ল ৱেলকাম বেক টু মাই ইউটিউব চেনেল থিৰাজ ব্লগছ আৰু বৰ্তমান যাই আছোঁ আমি বহৰীত কাপোৰ চাপোৰ ল'বা আৰু এইফালে মোৰ লগত সৰু আছে কইনা আমাৰ কেনে ৰেডি না বিয়াৰ কাৰণে সাজু আমি ৰেডি পুৰা বহুত দেখি যাই আছোঁ আৰু জেঠীমা মানে আগলৈকে যায় আৰু ফিৰি আহিছে মানে আগত পুলিচ আছে পুলিচে বোলে হেলমেট নবিলাক ধৰি আছে কিন্তু মই হেলমেট আনিছোঁ চব আনিছোঁ মোৰ লাইচেঞ্চ আছে লাইনাৰ আছে চব আছে আহি পালোঁ আমি বহৰী বজাৰ ইফালে আমাৰ সৰু বা কি কিনিবি ফাৰ্ষ্টত আমাৰ হা মেখেলা চাদৰটো মেইন নাই বিয়া তাৰপিছত আমি বেলেগ বেলেগ বজাৰ কৰিম মোৰ কুৰ্তা ল'ব লগা আছে আৰু সোণা ল'ব লগা আছে সৰুবাৰ আমাৰ এইফালে ৰংগী বিৰংগী চাদৰ মেখেলা পাট মুগাৰ কাপোৰৰ দোকানত আহিছোঁ আপোনালোকে যদি কিনে ভালদৰে চাই চিন্তি জনা মানুহ সুধি পিনে মাৰ্কেটিং কৰিয়ে পাট মুগাৰ কাপোৰ কিনিব নহ'লে ঠগন খাব এইফালে পাট মুগাৰ কাপোৰ চানাই যায় সৰুবাই বেলেগ বেলেগ কিবা কিবি চাই আছে ইয়াতে নহ'লে বৰপেটাত যাব লাগিব আমাৰ মানে ধৰি লওক ফেঞ্চিত হওক বা ধৰি লওক বাহিৰত যিবিলাক বজাৰ আছে বৰপেটাত তাৰ তুলনাত মানে আমাৰ বহৰী বজাৰত মানে বস্তুৰ দাম কম সেইকাৰণে মানে বহৰীতে বস্তুবিলাক আমি লওঁ যি আমাৰ কইনাক যৌতুক দিয়া হ'ব তাৰ মাজতে এইটো এটা মেইন বস্তু লেপ গাৰু টচক এইবিলাক ইয়াৰ পৰা লওঁ আমি দাৰিয়ালা চাচাৰ দোকানৰ পৰা আজি আমি অৰ্ডাৰ দি যাম কেইদিন পিছত ইয়াৰ পৰা আমি লৈ যাম বস্তুবিলাক আৰু এটা কথা আপোনালোকে কমেণ্ট কৰি কওকচোন যে এখন বিয়াখনত দৰা ঘৰীয়াৰ বেছি পইচা খৰচা হয় না কইনা ঘৰীয়াৰ বেছি পইচা খৰচ হয় আপোনালোকে কমেণ্ট কৰি কওক যাৰ কমেণ্ট শুদ্ধ হয় সেইটো মই পিন কৰি দিম আজি বজাৰ কিছু আমাৰ কৰা হৈ গ'ল ইফালে আমাৰ চাদৰ মেখেলা ল'লা সৰুবাই আৰু মই কুৰ্তাটো মানে ল'লোঁ আৰু কিবা কিবি ল'ব লগা আছে পিছত আহিব লাগিব আৰু নাই কি বৰপেটাত যাব লাগিব আমি বৰপেটাতো বিয়াত মাতবা যাব লাগিব বৰপেটাত বিয়াত মাতবা যাওঁতে একেলগে আমি বস্তুবিলাক কিছুমান তাৰে পৰা আনিম মানে মিলি জুলি কৰি আছোঁ বৰপেটা বহৰী এনেকৈ আছোঁ ভিডিঅ'টোৰ এইখিনিৰ পৰা আপোনালোকে পিছদিনাখন ভিডিঅ'টো চাই আছে আজি হৈছে 2 নম্বৰ দিন আৰু এইকেইদিন বিয়াৰ বজাৰ কিবা কিবি কাম এইবিলাকত বহুত বেছি দৌৰা-দৌৰি হৈ আছে আজি যাম আমি মানুহ মাতবা বিয়াৰ বৰপেটাত যাম বৰপেটাত আমাৰ পিংকুদা আছে পিংকুদাক মাতবা যাম আমাৰ পেহীহঁতৰ ঘৰত যাম বিয়াৰ পুৰা ফালচাৰি একদম ভিডিঅ' আহি আছে আৰু ইফালে চাওক পুৰা বিয়া চিঠি এইখন চাওক পুৰা গণেশৰ লগ আছে জয় গণেশ বাবা যাতে ভালে ভালে যায় আপোনালোকে আশীৰ্বাদ কৰিব আৰু এই চিঠিখনৰ কিবা এটা খাচিয়াত আছে মানে সেই খাচিয়াতটো একদম আপোনালোকে একদম বিয়াত গম পাব এই চিঠিখনৰ কিবা এটা আছে আপোনালোকে যিবিলাকে গম পায় আমাৰ ঘৰৰ মানুহবিলাকে গম পায় কিন্তু যিবিলাক গম নাপায় সেই ভিডিঅ'টো চাব একদম বিয়াৰ ভিডিঅ'টো গম পাই যাব বিয়াত বহুত বেছি আলহী আহিব তাৰ কাৰণে এইফালে চাওক গ্ৰিল লগাই দিছোঁ আমাৰ নতুন ঘৰত আপোনালোকে গম পায় পুৰা গ্ৰিল চিল লগা নাছিলোঁ এইখিনি গ্ৰিল চিল লগাই দিছোঁ ইফালে চাওক এটা পোষ্ট দি দিছোঁ মানে আজিকালি মানে ইয়াতে পাকাৰ পোষ্ট দিয়া হয় কিন্তু আমি মানে ইয়াতে গ্ৰিলৰে পোষ্ট দি দিছোঁ এইটো চাওক লম্বি পুৰা ধুনীয়াকৈ মানুহ চানুহ আহিলে যাতে ভাল লগা হয় বিয়াত মানে মানুহ চানুহ চবে চাব না ঘৰটো যিহেতু নতুন ঘৰ আৰু এইফালে আমাৰ মিস্ত্ৰী কাম কৰি আছে আৰু আজি বিয়াৰ খুঁটা উঠব বোলে ৰভাস্থলীৰ খুঁটা উঠব প্ৰথমটো খুঁটা এইফালে খুঁটা পুটা কাৰ্যসূচী আৰম্ভ হৈয়ে গ'ল ইফালে চাওক কইনা এখন থালতকৈ বস্তু কিছুমান লৈ আহিছে ইয়াতে আছে কণী আছে পইচা আছে কলপাত আছে এখন ঠগি মানে হৈছে এখন শৰাই আৰু গামোচা এখন আছে কল আছে এইবিলাক বস্তুবিলাক দি এনেকৈ কইনা আৰু কইনাৰ মাকে মানে সেৱা কৰিব লাগে এইটো এটা নিয়ম আৰু পেণ্ডেলৰ আমাৰ প্ৰথম খুঁটাটো পুতা হৈ গ'ল ইফালে চব পুৰা পুতা হৈ গ'ল এতিয়া ভিতৰত কি দিয়া গৈছে দাদা গাজাল দিয়া গৈছে আৰু দিয়া গৈছে তাৰপিছত সোণাৰ ৰূপাৰ পানী দিয়া গৈছে আৰু আজি পেণ্ডেলৰ প্ৰথম খুঁটাটো ফুটি কৃষ্ণ যাতে বিয়াখন যাতে ভালদৰে যে আপোনালোকলে আশীৰ্বাদ কৰক পুৰা মেইন কাৰ্যসূচীটো হৈছে এইটো মানে যিবিলাকে মানে খুঁটা উঠিছে এওঁলোকে পেণ্ডেলৰ কাম কৰিব এইকেইদিন সেইকাৰণে এওঁলোকক এটা গেঞ্জি দিয়া গৈছে মানে এইটো এটা নিয়ম আৰু আমাৰ অসমীয়া সমাজত পুৰা কি গেঞ্জি দিছে এইটো লাক্স নেকি আমি আহি পালোঁ বৰপেটা পুৰা একদম বৰপেটা টাউনত আমি সোমাইছোঁ আৰু এতিয়া আমি ক'ত যাম পপিবাৰ ঘৰত যাম পপিবাৰ ঘৰত পেহীৰ ছোৱালী আমাৰ বহুত কাম আছে মানে আজি বলক জলদি যাব লাগে এতিয়া আপোনাৰ হেলমেট মাৰি গৰম লাগি গৈছে এই গৰমত ঘূৰি আছোঁ আৰু বিয়া বুলি কইনাৰ হাতেৰে প্ৰথমখন চিঠি দিব আহি গ'লো আমাৰ পপিবাহঁতৰ ঘৰত এতিয়া কলিং বেলটো বাজাওঁ আৰু ভিতৰত যাওঁ কইনা আজি ফাৰ্ষ্ট মাত পাইছে নেকি বেলেগত মাত জানে আৰু ফাৰ্ষ্ট আৰু বাকী ডাঙৰ লাগিছে আজি ফাৰ্ষ্ট আহিছোঁ সৰুবাৰ মই কইনাই ফাৰ্ষ্ট মাত পাইছে আজি প্ৰথমকেইদিন মানুহ আহি গৈছোঁ বৰপেটাত বৰপেটাৰ ফেমাছ ইউটিউবাৰ আমাৰ পিংকুদাক পুৰা নিমন্ত্ৰণ দিব আহি গ'লোঁ বিয়াত পিংকুদা যাব লাগিব বিয়াত পুৰা নিশ্চয় যাম তোমাৰ বৈবাহিক জীৱন মানে সফল হওক তাতে কামনা কৰিম আৰু বিয়াত যাম দিয়ক লগ পাম পুৰা বিয়াত পুৰা একদম পিংকুদা যাব আৰু দৰাইও তোমাৰ ভিডিঅ' আছে সিদিনা আমাৰ গৈছিল মানে কইনাটো চাই থাকে দৰাও চাই তোমাৰ ভিডিঅ' যাবাই লাগিব পুৰা বৰপেটাত আৰু মই একলাই কৰা নাই দিয়ক মানে ৰাইজে সহায় কৰিছে যাৰ কাৰণে হয়তো সেইখিনি মানুহ সহায় কৰা আৰু পিংকুদাৰ দোকান আছে পাচলিতে আপোনালোকে যদি কিবা যদি ধৰি লওক সহায় বিচাৰে দুখীয়া মানুহ হ'লে যিমানখিনি প্ৰচেষ্টা কৰি থাকোঁ দিয়াৰ কাৰণে আৰু আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়া যদি কোনোবা আছে এনেকুৱা দুখীয়া মানুহ যাৰ ধৰি লওক মানে নিৰাশ্ৰয় যাই চলবা মানে পইচা নাই ধৰি লওক এনে ঘৰ নাই থাকবা সেনেকুৱা মানুহ পিংকুদাই হেল্প কৰে আপোনালোকে কণ্টেক্ট কৰিব এখেতৰ লগত
পুৰা এটা ছেট কিনবা চাই আছোঁ গোটেইখিনি দামে দৰে আমাৰ মিলা নাই ধুনীয়াকৈ পাটৰ ছেট যিকোনো পাটৰ কাপোৰ ন যিকোনো পাটৰ কাপোৰ যিকোনো ল'ৰা হওক ছোৱালী হওক যিকোনো পাটৰ কাপোৰতে লৈ যাব আহি চাওক অন্যান্য জৰাও পোৱা যায় অন্যান্য এইফালে চাওক পূৰা এইফালে চাওক কুৰ্তা আছে ল'ৰা মানুহৰ কুৰ্তা ধুনীয়া একদম কুৰ্তা মই চাই আছোঁ কিন্তু দামে দৰে মিললি কালেকশ্যন চাওক ঢেৰ কালেকশ্যন আছে এই চাই লওক পূৰা পাটৰ কাপোৰ এই চাই লওক পূৰা অৰিজিনেল পাট নহয় দাদা অৰিজিনেল পাট অঁ একদম হলমাৰ্ক আছে একদম হলমাৰ্ক দিয়া আছে এই চাওক পূৰা পাটৰ কাপোৰ এই চাই লওক কি ধুনীয়া একদম আপোনালোকৰ যদি বিয়া চিয়া আহি আছে যি পূৰা মিক্স পাতো আছে অৰিজিনেল পাতো আছে হলমাৰ্ক দিয়া হ'ব আপোনালোকে ইয়াতে কোনো 2 নম্বৰী নাপায় আমি ডাইৰেক্ট আহি গ'লোঁ শ্বপিং মলত আমি বজাৰ কৰিলোঁ বঢ়িয়াকৈ এই চাওক পূৰা এনেকৈ বহুতে ভিডিঅ' বনাই এই মিৰৰত যেনেকৈ গ্লাছত যেনেকৈ ভিডিঅ' বনাইছে কৰিব কেনে লাগছে হা কি ল'বি আৰু এইফালে চব ভিটোত পূৰা লৈ ল'লোঁ কেনে আছে সৰুবাৰ বস্তুখিনি নহ'ল মানে মোৰখিনি বস্তুখিনি হৈ গ'ল কুৰ্তা হ'ল বা কিবা কিবি হ'ল বস্তু ঘৰত যাই ভালকৈ বস্তুবিলাক দেখাম মানে মোৰ এটা ইচ্ছা আছিল মানে সেইযোৰা ড্ৰেছ পিন্ধিবা সৰুবাৰ বিয়াত সেইকাৰণে ফাইনেলি কিনি ল'লোঁ পূৰা একদম গোটেইখিনি বস্তু কমপ্লিট হৈ গ'ল বিয়াৰ বজাৰ কমপ্লিট মোৰ কাপোৰৰ বাকী বেলেগ বজাৰ কৰিব আছে সেইবিলাক বজাৰ ভৰিতো পাই যাম আহি পালোঁ আমাৰ পেহীহঁতৰ ঘৰত বিয়াত মাতিব এইফালে চাওক পেহী ওলাই আহিছে আমাক দেখা পাই আৰু দেউতাৰ মানে ভনীয়েক একজনে আছিল এইজনে হৈছে এইজন আৰু এইফালে পেহীক মাতি দিলোঁ বিয়াত পূৰা পেহীক কেনে যাব লাগিব বিয়াত কেইদিন আগত যাবি 5 দিন 6 দিন আগতে যাব লাগিব পেহী আৰু আমাৰ পেহীকতো ভিডিঅ' দেখাই নাছিল এইটোৱে আমাৰ পেহী চাই লওক পূৰা পেহীৰ ঘৰত পূৰা আহিলোঁ ভাত পানী খাই ল'লোঁ ধুনীয়াকৈ বহুত বেছি ভোক লাগিছিল আৰু আপোনাক এটা লাইভ জাৰ্নি ভিডিঅ' বনাইছোঁ একেলগে মানে নন ষ্টপ আজি ভিডিঅ'ই বনাই আছোঁ মানে নন ষ্টপ আৰু বজাৰো কৰি আছোঁ বহুত বেছি একদম হেডেক হৈ গৈছে এতিয়া গধূলি বেলা হ'লে লাহে লাহে ঘৰত যাব লাগে আৰু ভূখণ্ডাকো মাতি গ'লোঁ বিয়াত আৰু এইফালে ভূখণ্ডা নাই বৰ্তমান মাক মাতি গ'লোঁ মা যাব লাগিব বিয়াত না কি আমাৰ চাই ল'ব 15 বহাগ 29 এপ্ৰিল পাৰব যাব লাগিব গাড়ীত পূৰা দিয়ক যাব নিমন্ত্ৰণ থাকিল নবহৰীয়া হৈছেন